ট্ৰেইনিং বৰবাদ কৰা কাকো একো ওলাই নেৰো ছাৰ আহিলে ছাৰ কৈ দিব নে চান্সেই নিদিওঁ ছাৰ আগতে তোক মই প্ৰিয়া তোমাৰ গাটো ইমান গৰম চাওঁ কোৱা মা দাসে তাকে মোক মাৰি পেলাবলৈ আহিছিলে মা কেতিয়া এই মাত্ৰ তুমি চাগে সপোন দেখিছিলা দুৱাৰখন দেখোন বন্ধ হৈ আছে দুৱাৰ বন্ধ আছে মা দাসে মোক মাৰি পেলাব মা মোৰ ভয় লাগিছে মা মই আছো নহয় ভয় নকৰিবাচোন তুমি খোৱা তোমাৰ জ্বৰ উঠিছে তুমি খোৱা টেবলেট এটা খালে ভাল পাই যাবা মা মোৰ ওচৰৰ পৰা নাযাব মা নাযাওঁ আছো নহয় মই তুমি খোৱাচোন ৰব মই নজনাকে এইবোৰ আপোনালোকে কি কৰি আছে মই ডাইৰেক্ট ইনভলভ নাই চান্দিনী মেডামে দত্তদাৰ লগ হৈ মানৱৰ লগত গোটেইখিনি মেনেজ কৰিছে ৰব এই ৰাজেশ কলিতা সাগৰিকা গোস্বামীৰ হাজবেণ্ড বুলি আপোনালোকে কনফাৰ্ম নে মানৱ আৰু দত্তদাই বেকগ্ৰাউণ্ডটো কনফাৰ্ম কৰিবলৈ গৈছে ৰিজাল্ট বা কি বা ওলাই ফুকনদা আপুনি এই অফিচত কিবা উগুল টুগুল লাগি আছিলে ৰিজাল্ট বা কি হয় জানিবলৈ মন গৈ আছিলে সেইকাৰণে ঘৰলৈকে গুচি আহিলো গিৰিয়েকে হয় ন কি ইংগিত দি আছে কোনবোৰ নাই চাহ খাব নেকি সুধিছো চাহ খাবলৈ এনেকে ইংগিত দি সোধে নেকি দিয়ে ইংগিত দিয়ে মাজে মাজে অফিচত এনেকেই দিয়ে ইংগিত কেবিন আমাৰ কেবিন ইটো কেবিনৰ পৰা সিটো কেবিন নেদেখিছে সেইকাৰণে আমি ইংগিত দি কথা সুধো ন হ'ব মোৰ পৰা কথা লুকাব পাৰিম বুলি ভাবিছা দেউতা এইবোৰ জানো ভাল কাম হৈছে কোনবোৰ এই ইংগিত দি চাহ বিচৰাৰ কথাটো সুধিছে ছাৰে অনুমান দেখা যোৱা তুমি বেকগ্ৰাউণ্ডটো খবৰ দিবলৈ মানুহ আছে নহয় তোমালোকক যোৱা মোক কিয় ফাঁকি দিলা চান্দিনী কি ফাঁকি দিলো ন দেউতা মানৱৰ সৈতে লগ হৈ যে তোমালোকে কিবা এটা কৰি আছা সেইটো কি তাক আকৌ তোমালোকে বিশ্বাসত কিয় লৈছা এইটো এটা ঠগ নহবতো পাৰে দেউতা নহয় মানে নহব পাৰে বুলি ভাবি চান্স এটা দিছো তাকো এসপ্তাহৰ কাৰণে যদি সি এসপ্তাহত প্ৰমাণ দিব নোৱাৰে না তাক যি জান লগাই হলেও মই জেললৈ পঠাম খাটাং চান্দিনী আপোনাৰ ছোৱালীয়ে কেতিয়াও ভুল নকৰে বুলি আপুনি এবাৰো বিশ্বাস নকৰে নে দেউতা ভুল আমি নকৰো সময়ে ভুল কৰাই আৰু মোৰ সময়লৈ বৰ ভয় লাগে সোমাব পাৰো নে কোন সোমাই আহক আপুনি কমপ্লেইন এটাৰ বাবে আহিব লগা হ'ল কমপ্লেইন কাৰ সাগৰিকা গোস্বামী থানাত কমপ্লেইন দিছে তেওঁলোকে হেনো মৃত্যুৰ ভাবুকি আহিছে ভালে হৈছে ভাল হোৱা নাই সাগৰিকা গোস্বামীয়ে তোমাৰ কেছত কমপ্লেইন দিছে তোমাৰ পৰা তেখেতলৈ মৃত্যুৰ ভয় আহিছে বোলে বেটি তাৰমানে মোৰ পৰা ভয় খাইকে পুলিচৰ ওচৰত পালেগে মানে আৰু আপুনি তাই এটা কমপ্লেইনত এনেকে দৌৰি আহিলে কালি ৰাতিটো মই আপোনাক ফোন কৰি আছিলো এটা কিবা বেলেগ কেছৰ কামত তেতিয়া কিন্তু গুৰুত্বই নিদিলে আপুনি এখেত সুবিধা পাতি দেউতা নিজৰটোহে বুজি পাই আৰু তুমি কেৱল নিজৰ কথা বুজা তেতিয়াৰ পৰা কালিলৈকে কালি DSP ছাৰে মোক ইমাৰ্জেঞ্চি মাতিছিলে
DSP ছাৰৰ ওচৰলৈ নগৈ মই তুমি সন্দেহ কৰা মানুহৰ পিছে পিছে ঘূৰি ফুৰিব লাগিছে। সেইটোৱেতো আপোনালোকৰ ডিউটি। পুলিচৰ লগতে জেনেৰেল পাব্লিকৰো কিছুমান ডিউটি থাকে, সেইবোৰ মানি চলিব পাৰিলে ভাল। ফুকন প্লিজ, আমি এতিয়া কি কৰিব লাগিব সেই কথাটো কওক। আচলতে থানালৈ যাব লাগে, এনেই ৰাতিখন থানালৈ যাব নালাগে। এতিয়া ইয়াতে চহী এটা কৰি দিলেই হ'ল। কি লিখা আছে? চান্দিনী সাগৰীয়া গোস্বামীৰ ওপৰত যাতে কেতিয়াও এটেক নকৰে বুলি লিখা আছে। আৰু যদি কেনেবাকৈ সাগৰীয়া গোস্বামীক কোনোবা এটেক কৰিবলৈ বা ক্ষতি কৰিবলৈ চেষ্টা কৰে তেন্তে ক্ৰাইম ছাছপেক্ট হ'ব চান্দিনী। কি ছাৰ বেলেগ এটা কামত বাহিৰলৈ গৈছে। ছাৰ আহি নোপোৱা আগতে আপুনি ইয়াৰ পৰা যাওক। এনেই জামালা লৈ লৈ অশান্তি লাগিছে আৰু না ছাৰ, যাওকচোন যাওক দিয়ক। হয় নেকি? কিন্তু আজি মই যাবলৈ অহা নাই নহয়, লগত আৰু এজন লৈহে আহিছো। কাক? মামা ছাৰক? নহয়, মামা ছাৰৰ বাপেকক। আৰে খং নকৰিম কিয় হা? কৈ দিব আপোনাৰ সাগৰিকাক। আপোনাৰ সাগৰিকা নহয় কি? নিজে দেখোন ঘৰত ৰখাই থৈছে। নিজৰ নহয় যদি ঘৰলৈ পঠাই দিয়ক না, কিয় ৰাখি থৈছে? বলা যাওঁ এতিয়া। এণ্ড উইণ্টাৰ ৰেডি। পিছে তোমাৰ এই তেলেতীয়া ছাল সাজু নহয়। সাধাৰণ কোল্ড ক্ৰীমবোৰে কৰে আপোনাৰ ছালখন নিস্তেজ আৰু তেলেতীয়া। নিবেদন কৰা হৈছে হিমালয়া নাৰিশ্বিং স্কিন ক্ৰীম। ইয়াত আছে এল'ভেৰা আৰু উইণ্টাৰ চেৰী, যি শুকান ছালখন সেমেকা কৰে আৰু ছালখন তেলেতীয়া নোহোৱাকৈ ৰাখে গোটেই দিন। উইণ্টাৰ ৰেডি স্কিন, হিমালয়া নাৰিশ্বিং স্কিন ক্ৰীম। হেল্ল' মিষ্টাৰ ছান, গুড মৰ্ণিং। ৰেচৰ বাবে সাজু আছানে? সদায় তুমি ফ্ৰেছ হৈ ওলাই যোৱা আৰু মই মাইলো খাই। সমীৰণ চক্ৰৱৰ্তী, কি খবৰ তোমালোকৰ? দাস ছাৰ আপুনি? খানাত চাহ একাপ খাই যাম বুলি আহিলো। কি হ'ল, খোৱাবানে? ছাৰ বেলেগ এটা কামত বাহিৰলৈ গৈছে। ছাৰ আহি নোপোৱা আগতে আপুনি ইয়াৰ পৰা যাওক। এনেই জামালা লৈ লৈ অশান্তি লাগিছে আৰু না ছাৰ, যাওকচোন যাওক দিয়ক। হয় নেকি? কিন্তু আজি মই যাবলৈ অহা নাই নহয়, লগত আৰু এজন লৈহে আহিছো। কাক? মামা ছাৰক? নহয়, মামা ছাৰৰ বাপেকক। বাহিৰলৈ চাব নালাগে, আহিব, ফোনত কথা পাতি আছে। আপোনাক ক'লে নুশুনে কিয় দাস ছাৰ? আজি যে ছাৰক খং উঠি আহিব সেইটো খাটাং। আৰু আপোনাক দেখি নিজে কি হ'ব এবাৰ ভাবি চাওকচোন। মোক আৰু সেইজনক দেখিলে তোমাৰ ছাৰৰ কি অৱস্থা হ'ব সেইটো ভাবা। কোন আহিছে আপোনাৰ লগত? ইমান যে কৈ আছে, ছাৰক খং উঠাই লৈ নিজৰ বিপদ কিয় মাতিছে? কোনে কাৰ বিপদ মাতিছে? ছাৰ ছাৰ আপোনালোকৰ অচি ক'তহে? থানাত নাথাকে নেকি? থাকে, মানে কেছত সোধপোছ কৰিব গৈছে। কেছ? হয়। কি কেছ? নহয় মানে ছাৰ, সাগৰিকা গোস্বামী নামৰ মহিলাগৰাকীক কোনোবাই বোলে হত্যাৰ ভাবুকি দিছে। তেওঁকে কোনোবাই নহয়, চান্দিনী বৰুৱাই। আপুনি কেনেকৈ জানে? দাস, আপুনি কি মুখে আপোনাৰ নিচিনা খেদা খুৱাই আছাই বুলি ভাবি আছে নেকি? নহয় মানে শুনক, চাকৰিটো যদি আকৌ ঘূৰাই পাবলৈ মন আছে তেতিয়াহ'লে আপুনি কেছটো কোৰ্টতেই ছিঙি থৈ আহকগৈ। মই সকলো ব্যৱস্থা কৰিয়ে আছো, মাত্ৰ থানাৰ পৰা কেছ ডায়েৰীখন অকণমান ঢিলাই দিলেই হ'ল। হৈ যাব। দাসৰ কেছটোৰ কেছ ডায়েৰী আকৌ লিখা। গাড়ীখনৰ ব্ৰেক বেয়া আছিল বুলি লিখি দিয়া। এওঁৰ কোনো দুখ নাছিল। কিন্তু ছাৰ, মোৰ অৰ্ডাৰত প্ৰশ্ন কৰিছা যে তুমি? হাউ ডেয়াৰ ইউ? চৰি ছাৰ। লকআপটো খুলি থোৱা। লকআপ? কিয়? ফুকনে চান্দিনীক এৰেষ্ট কৰি আনিব জানো? কালিলৈ পুৱাই চালান দিব লাগিব। ছাৰ, আপুনি থানাত? কিছুমান অকৰ্মণ্যক থানাৰ দায়িত্ব দিলে DSPটো থানাতে থাকিব লাগিব। ছাৰ, ক্ৰিমিনেল কোড। ক্ৰিমিনেল? কোন ক্ৰিমিনেল? সাগৰিকা গোস্বামীক মৃত্যুৰ ভাবুকি দিয়া চান্দিনী বৰুৱা। যাওক, এৰেষ্ট নকৰিলে কিয়? মই সোধপোছ কৰিবলৈহে গৈছিলো ছাৰ। কি? এবাৰ যাব সোধপোছ কৰিবলৈ, এবাৰ যাব ধৰিবলৈ? মানে আপুনি কি একেটা কেছতেই লাগি থাকিব নেকি? যাওক, উঠাই আনক। এৰেষ্ট কৰিব পৰাকৈ আমাৰ হাতত প্ৰমাণ নাই। ভিক্টিমৰ মুখৰ কথা আমি কাকো এৰেষ্ট কৰিব নোৱাৰো। প্ৰমাণ? হা? প্ৰমাণ মই দিম। আপোনাৰ সাগৰিকাই মোৰ বিৰুদ্ধে পুলিচত কমপ্লেইন দিছে। মই বোলে তাইক মাৰিব খুজিছো। আৰে
পেলাম ন কি বুলি ভাবিছে তাই মোক বে আৰে খং নকৰিম কিয় হা কৈ দিব আপোনাৰ সাগৰিকাক আপোনাৰ সাগৰিকা নহয় কি নিজে দেখোন ঘৰত ৰখাই থৈছে নিজৰ নহয় যদি ঘৰলৈ পঠাই দিয়ক না কিয় ৰাখি থৈছে মুঠতে তাইক আপুনি বুজাই দিব এই চান্দিনী কোন হয় চান মাৰি ৰাখিছো কাক কৈ আছিলা মানৱ কি কৈ আছিলা শুনিছে দেখোন খঙতে কৈ আছিলো দেউতা থানাত মোৰ বিৰুদ্ধে তাই কথা লগাই ওচৰত পালে এনেকুৱা দুটা চৰ লগালোহেঁতেন নহয় যাওঁৱে মই কি বুলি ভাবিছে তাই মোক পাগলামি নকৰিবা চান্দিনী এনেই ইটোৰ পিছত সিটো বিপদ লাগি আছে বিপদ চপাইছে তাই বেটিয়েহে মই তাইক চাফা কৰিম চাই থাকক গুণ্ডা তুমি মানুহক তেনেকে মাৰপিট কৰি ফুৰিবা মোৰ ঘৰখনৰ কাৰণে গুণ্ডা চুণ্ডা চব বনিম দেউতা এইখন ঘৰৰ কাৰণে ইমান চিন্তা কৰা হলে আকৌ মানৱৰ লগ নললাহেঁতেন দেউতা হ'ব ধেত ইয়াৰ ফোনটো নলগা হ'ল কিয় ডাক্তৰ ওচৰলৈকে নিব লাগিব প্ৰিয়া তুমি উঠিব পাৰিবানে আইনখন আপোনাৰ জেপত আছে বুলি ভাবি আছে নেকি কোনোবাই ভাবিব পাৰে মই কিন্তু নাভাবো আইনক মই শ্ৰদ্ধা কৰোঁ শ্ৰদ্ধা কৰা হলে আপুনি চান্দিনী বৰুৱাক এৰেষ্ট কৰিলেহেঁতেন ধেত ইয়াৰ ফোনটো নলগা হ'ল কিয় ডাক্তৰ ওচৰলৈকে নিব লাগিব প্ৰিয়া তুমি উঠিব পাৰিবানে পাৰিম মা অঁ ৰ'বা তেন্তে মই পাৰ্চটো লৈ আহোঁ আমি দুয়োজনী ডাক্তৰৰ ওচৰলৈ যাম মই ডক্তৰৰ ওচৰলৈ নাযাওঁ মা যাব লাগিব দৰৱ খোৱা এঘণ্টা হ'ল এতিয়ালৈকে জ্বৰটো কমাই নাই ৰ'বা মই পাৰ্চটো লৈ আহোঁ এতিয়া মই তুমি যাব নোৱাৰিবা মই ইয়ালৈকে ফোন এটা লগাওঁ ইয়ালৈ ফোনটো নাযায় কি কৰো এতিয়া মই চক্ৰৱৰ্তীকে ফোন এটা লগাওঁ হেল্ল' চক্ৰৱৰ্তী ক'ত আছা তুমি তোমাৰ ছাৰৰ ফোনটো লগা নাই যে কি DSP আহিছে নাই দিয়া এনেই ফোন কৰিছিলোঁ ৰাখা DSPয়ে কেনেবা কম মোৰ কেছটোত অহা নাইতো আইনখন আপোনাৰ জেপত আছে বুলি ভাবি আছে নেকি কোনোবাই ভাবিব পাৰে মই কিন্তু নাভাবো আইনক মই শ্ৰদ্ধা কৰোঁ শ্ৰদ্ধা কৰা হলে আপুনি চান্দিনী বৰুৱাক এৰেষ্ট কৰিলেহেঁতেন অবিৰাম তুমি বাহিৰলৈ যোৱাচোন ছাৰ আচ্ছা দাস মই নাযাওঁ মই ছাৰৰ লগত আহিছোঁ মই কিয় যাম মই সমীৰণক কিয় পঠিয়ালো জানে ছাৰ যাতে তলৰ কৰ্মচাৰীৰ ওচৰত আপোনাক সন্মান কৰা নাযায় লিমিট ক্ৰছ কৰিছে আপুনি মিষ্টাৰ ফুকন মই মোৰ লিমিট কাকো দেখুওৱা নাই ছাৰ মাত্ৰ মই আপোনাৰ ভুলটো ক'বলৈ লৈছোঁ
ক'ব আপুনি এবাৰ কওকচোন শুনো মই মোৰ মোবাইলত সাগৰিকা গোস্বামীৰ নাম্বাৰ কেনেকৈ থাকিব চব ই সাজি সাজি কৈছে ছাৰ ৰাস্তাৰ পৰা জোৰ কৰি মোক টানি লৈ আহিছে জোৰকেহে আনিলো নানিম কিয় কওকচোন মানুহক ইমানো বুৰ্বক নবনাবা আৰু কেইদিনমান মই বুৰ্বক বনিব খোজো দেউতা এখেতক কেইদিনমানৰ কাৰণে বিশ্বাস কৰি যদি আমি আকৌ এবাৰ বুৰ্বক বনো তাতনো আমাৰ কি যায় জানমাৰী জানি সহযোগ কৰিলে